আজি ৰাতিপুৱাতে ওলালোঁ আমি দেওপানী মন্দিৰলৈ আৰু এয়া বুঢ়ীমাই থানত চাকি দিলোঁ আৰু এয়া বোকাখাটত আমি পুৰি খালোঁ আৰু আমি পাই গ'লোহি আমাৰ জেগাকণ। আৰু হাই, মই দীপ্তি চেতিয়া পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু বহুত দিনৰ মূৰে ইউটিউবত ভিডিঅ' দিওঁ, কিয়নো আচলতে মই ভিডিঅ' দিওঁ এইটো কাৰণেই যাতে পিছলৈ চাব পাৰোঁ, সেইটো কাৰণে মই ভিডিঅ'বোৰ সাঁচি ৰাখোঁ ইউটিউবতে। আৰু এয়া মন্দিৰৰ ভিতৰত আৰু মানুহজনৰ কিছুমান আশা পূৰণ হ'ল, সেইকাৰণে আমি শৰাই দিবলৈ গৈছিলোঁ। বহুত দিনৰ পৰা ভাবি থৈছিলোঁ, সেইকাৰণে আশাখিনি পূৰ হোৱাৰ পিছত স্বাৰ্থপৰ নিচিনা হোৱা হ'ব নগ'লে, সেইকাৰণে আমি গ'লোঁ আৰু গৈ পেলাই মনটো বহুত শান্তি লাগিলে। এটা কথা মনত বহুত বেয়া লাগিলে, এইটো কাৰণে সেইদিনাখনেই আমাৰ ৰন্তি ঢুকালে, কিন্তু আমি পূজা চূজা কৰা হোৱাৰ পিছতহে সি ঢুকাইছে। সেইটো ভাবি পেলাই আচৰিত লাগিছে, সি আমাক পূজা চূজা কৰি লোৱাৰ পিছতহে সি ঢুকাইছে যে। যিয়ে নহওক, সি তাৰ আত্মাই শান্তি পাওক। মোৰ ল'ৰা দুটাই তাত গৈ পেলাই খুবেই ভাল পাইছে। ছাগলী আৰু এয়া পাৰৰ লগত গোটেই মন্দিৰটো ঘূৰিলে আৰু তাৰ পিছে পিছেই ঘূৰি ফুৰিলে। তাৰ সিহঁতৰ ভোক চোক নাই আৰু এদিনাখন সিহঁতৰ লগতেই পাৰ কৰিলে। তাৰপিছত আমি তাৰ পৰা এটা জেগালৈ গ'লোঁ, কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে পৰে, তাৰে ওচৰৰে ৱাটাৰফললৈ, কাকচাং বুলি কয়। আৰু ইমানেই খোজকাঢ়িব লাগিলে, আমি ভবা নাছিলোঁ সিমান দূৰ খোজকাঢ়িব লাগিব বুলি পেলাই। আৰু ৰাস্তাতে গৈ থাকোঁতে হাতী পালোঁ, হাতী পোৱা দেখি পেলাই সিহঁতে ভাল পালে আৰু আমাৰ সৰুকৈ উঠিলেও হাতীৰ পিঠিত। প্ৰথম উঠিছে, সি অলপ ভয় কৰিছিলে, প্ৰথমতে ভয় কৰা নাছিলে, পিছত ভয় কৰিলে, কান্দিলে। আৰু এয়া গৈ আছোঁ এনেকৈ খোজকাঢ়ি গৈ থাকিব লাগে। প্ৰায় 3 কিলোমিটাৰ আমি এনেকৈ খোজকাঢ়িব লগা হ'ল। তথাপিতো খোজকাঢ়িলেও কিন্তু তাত গৈ পেলাই খুবেই ভাল লাগিলে, ইমানেই ধুনীয়া, আপোনালোকে চালে গম পাব। আৰু জেগাকণত যোৱাৰ পিছত আহিবলৈ মন যোৱা নাছিলে। খোজকাঢ়ি গ'লোঁ, ভাগৰো লাগিছিলে যোৱা সময়ত, কিন্তু সেয়া তাত গৈ পেলাই ভাগৰখিনি নাইকিয়া হৈ গ'ল। আৰু আহোঁতে আৰু আমি ধুনীয়াকৈ আহিলোঁ, কিয়নো অহা সময়ততো এনেও মানুহৰ ওচৰে লাগে, কিন্তু যোৱা সময়ত বহুত দূৰ লাগি থাকে। আৰু ইয়াত পূৰা ধুনীয়াকৈ সূৰ্যৰ পোহৰটো পৰি পেলাই আছে, ইমানেই ধুনীয়া লাগিছিলে দেখিবলৈ। মুঠতে ইমানখিনি ৱাটাৰফল চালোঁ, কিন্তু সেইদিনাখন তাৰ ৱাটাৰফলটো মোৰ বহুতেই ভাল লাগিছিলে। আৰু ইমান ধুনীয়াকৈ ৰেইনব' হৈ আছে, কিন্তু মোবাইলত দেখা পোৱা যোৱা নাই, কিন্তু তাত পূৰা ধুনীয়াকৈ ৰেইনব' ধুনীয়াকৈ পৰি আছে। মাজে মাজে পৰে, এইটো ছাঁটো পৰিছে দেখা পোৱা যায়, কিন্তু মোবাইলত কিয় জানো শ্ব' হোৱা নাই। ইমানেই ভাল লাগিলে, আমাৰ ল'ৰাহঁতে খুবেই ভাল পাইছে। সৰুটোৱে প্ৰথমতে ভয় কৰিছিলে, কিন্তু পিছলৈ সিও খুব ভাল পাইছে। পানী ছিটিকনিবোৰ যেতিয়া পৰে খুব হাঁহিছে। সিহঁতকেইটা ফূৰ্তি কৰিলে আমাৰো ভাল লাগে। আৰু এটা ভয় আছিলে যে ইহঁতে এইখিনি পানী তিতাৰ কাৰণে জ্বৰ হ'ব নেকি, ঘৰত আহি পেলাই জ্বৰ হ'ব নেকি, কিন্তু দুটাৰে একো নহ'ল। পিছত আহি পেলাই ঘৰত পূৰা তেল মালিচ কৰিছোঁ দুটাকে, নহ'লেতো মা দেউতাই গালি পাৰিব, আমিতো ভুৰুৱে ল'ৰা ছোৱালীকেইটাক বেমাৰ কৰিবলৈ নিওঁ বুলি পেলাই ভাবিব পাৰে, কিন্তু তথাপিতো একো নহ'ল। ইহঁত দুটা সৰুৰ পৰাই ঠাণ্ডা গৰম চবৰ লগতে এডজাষ্ট কৰাই দিছোঁ, সেইকাৰণে চাগে ঠিকে আছে। আৰু এয়া তাৰপাছত আহি থাকোঁতে আমি এয়া কাঠৰ বস্তু ল'ম বুলি পেলাই সোমাইছিলোঁ, আৰু তাতে হাতী এটা পালে, সি উঠিয়েই ল'লে, সেইকাৰণে মই ভিডিঅ' এটা কৰি ৰাখিছিলোঁ। এতিয়ালৈ বাই বাই।